Masih dia? Oh, hai, hai. Hey guys, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্নেহা ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই ভাল পাব আৰু আজি ভিডিঅ'টো গাড়ীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এইফালে আমাৰ শইকীয়া, এইফালে আছে জাগৃতি, আমাৰ গুণগুণ ফুলে আৰু বিশেষ কাম এটাত আহি আছোঁ। কি কাম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, শেষলৈকে গম পাব। এতিয়া আহি আছোঁহি, প্ৰায় নগাঁও পাপা হৈছেহি আৰু ঘৰলৈ আহি আছোঁ। আপোনালোকে চাই থাকক, মই দেখুৱাই থাকিম, মোৰ লগতে আহক আৰু আৰু এয়া আহি পাই গ'লোহি ছাগলী মাংসৰ দোকানত। আৰু এইফালে মাংস কাটিয়ে আছে, যিহেতুকে খোৱাটো মেইন নহয় জানো, সেইটো কাৰণে মাংস লৈ লওঁ। আৰু এইফালে গুণগুণ, শইকীয়া, এইখন আছে ডিমগুৰিত ফাৰুক দোকান, আৰু তাৰ পৰা আমি লৈ ল'লোঁ। আৰু আমি আহি নগাঁও পাই গ'লোহি, প্ৰায় বজাৰ কৰিলোঁ, যিহেতুকে গুণগুণ লগত আছিলে, ভিডিঅ' কৰা নহ'লে বাৰু। এইফালে মাক পালোঁ, মা আহিলে আৰু এতিয়া বজাৰ কৰি ঘৰলৈ গৈ আছোঁ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, বহুত আমি আহি পাই গ'লোঁ, মায়েও কৰিলে বজাৰ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। ধামাকা পাৰ্টি হ'ব, আপোনালোকে চাই থাকক ভিডিঅ'টো, ভাল লাগিব। এইফালে আমাৰ গুণগুণ একদম খোৱাত ব্যস্ত আছে। এতিয়া ব'লক একেবাৰে ঘৰতে গৈ লগ পাই আছোঁ। আৰু এতিয়া আহি ঘৰ পাই গ'লোহি। এইফালে বজাৰ, এয়া মাংস, মাছ আছে, তাৰপিছত পকা শুই আছে বাৰু। এইফালে আছে আমাৰ বৌয়ে বনাই আছে ভাজি, আৰু পিছৰখিনি আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে কণ্টিনিউ কৰি থাকক। আৰু কি আছে গম পাবই লাহে লাহে, খালি ভিডিঅ'টো কণ্টিনিউ কৰি থাকিলেই হ'ল। এইফালে দাদাহঁতে কাম কৰি আছে, অলপ অলপকৈ গম পাইছে চাগে কি আছে, আৰু পিছত ভালদৰে দেখুৱাম কি আছে বাৰু। এতিয়া কণ্টিনিউ কৰি থাকক। পাৰিছানে? এইটো হ'ল কেক, আৰু এইফালে অৰ্ডাৰ কেক বনাই আছে ভণ্টি, অৰ্ডাৰ। আৰু এইটো মেইন। আৰু অথনি কৈছিলোঁ কিবা পাৰ্টি আছে বুলি, কিবা পাৰ্টি মানে এইফালে আছে বাৰ্থডে পাৰ্টি। আৰু ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে জনাব, মই বেক কেমেৰা কৰি দেখুৱাম বাৰু। আৰু আমাৰ এইজনী হ'ল বাৰ্থডে গাৰ্ল। আজিৰ দিনটোতে 2 বছৰৰ আগত মোৰ জীৱনলৈ এই অকণমানি কলিজাজনী আহিছিলে, আজি এইৰে হ'ল জন্মদিন। আৰু সেইটো কাৰণে মাৰ ঘৰলৈ আহিছোঁ, মাৰ ঘৰতে বাৰ্থডে উদযাপন কৰা হৈছে। ভিডিঅ'টো পিছত চাবৰ কাৰণে এনেদৰে মানে কেপচাৰ কৰি ৰাখিছোঁ, আৰু আপোনালোককো দেখুৱাইছোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ, যিহেতুকে সকলো ভিডিঅ' দি থকা যায়, সেইটো কাৰণে। এইফালে আমাৰ জাগৃতি, এইফালে গুণগুণৰ মাহীয়েক, আৰু গুণগুণে ময়ে একদম মিলাই লৈছোঁ আৰু চেম মেচিং কৰি লৈছোঁ। এতিয়া ব'লক আপোনালোকক এবাৰ ভালদৰে দেখুৱাওঁ। এইজনী হ'ল আমাৰ গুণগুণ, আৰু সকলোৱে আশীৰ্বাদ কৰিব তাইৰ জীৱনটো যাতে সুখৰ হয়, ভাল হয়। এইফালে মোমায়েক, গুণগুণক আশীৰ্বাদ কৰিব দেই সকলোৱে, বাৰ্থডে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এইয়া ভণ্টিয়ে কিবা এটা কয় বোলে, আমাৰ বা চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।
এতিয়া ব'লক ভিতৰলৈ যাওঁ তাহাঁতিও কিবা এটা ক'ব বিচাৰি আছিলে সেইটো কাৰণে আকৌ সিহঁতকো দেখুৱাই দিলোঁ আৰু এইফালে প্ৰসাদৰ পাৰ্টি এইফালে মামী এইফালে মাহী ভণ্টি এইফালে বৌ হাই কৈ দিয়া এইফালে আমাৰ মম এইফালে দি আছোঁ হা আৰু এয়া প্ৰসাদ আৰু এতিয়া খাই লওঁ প্ৰসাদ যিহেতুকে প্ৰসাদ অকণমান আগ নবঢ়ালে ভাল নালাগে প্ৰসাদ অকণ ভগৱানৰ ওচৰত আগবঢ়োৱা গ'ল আৰু এতিয়া প্ৰসাদখিনি খাই লওঁ আৰু বাকী কি হৈ থাকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু এয়া দেখিছেনে আমাৰ গুণগুণে বনাই আছে ৰিলছ মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা হৈছে অকণমান জনাব কেক নাকাটা কাটিবা কেক কাটিবা আজি কাৰ হেপী বাৰ্থডে তোমাৰ এয়া হাই নাচি দিয়া এফালে বনাই আছে ভাত আৰু এফালে আছে ধুন ভাইটি এফালে হ'ল দালি এফালে বনাই আছে মাছ আৰু এফালে মাংস এতিয়ালৈকে হোৱা নাই বাৰু এইগৰাকী হ'ল আমাৰ কেক বনোৱা মানুহগৰাকী আৰু কেকটো কেনেকুৱা হৈছে সকলোৱে জনাব দেই তুমি এটা লগত মাৰি দিয়া মামাক এনেকৈ লগাই দিয়া মামাক লগাই দিয়া অথনি এনেই ভিডিঅ' কৰিলোঁ ভিডিঅ'টো নহ'লে আকৌ এবাৰ খোৱাচোন বহুত দিন খাবলৈ পোৱা নাই এইফালে আমাৰ মহা হাই কৈ দিয়ক আকৌ মহা আংকুল আণ্টি তুমি এটা উমা দিয়া আমাৰ এটা দিয়া দিয়া বাবাক এটা উমা দি দিয়া দিয়া খালা
কেক খালা খালোঁ কোৱা খালে এনেকৈ ভাত এইকেইটা দাদা মাংস লৈ ল নালাগে নালাগে বৰ্তা ছোৱালীজনী টোপনি ওলাবা মামা কেনেকুৱা হৈছে একদম ফাৰ্ষ্ট ক্লাছ এই ছোৱালীজনী ক'বই নহয় টোপনি খাই হৈ তই অকলে অকলে বেছিকৈ খাইছ নে কি ঢাকি ঢাকি খাইছ আমাৰ চাকিয়াটো নাচিব নাজানে মহাহঁতে লগ লাগি তাক বহুত নচোৱালে আৰু বহুত এনজয় কৰিলে বহুত বেছি ভাল লাগিলে ঘৰত এনেদৰে মানে ফূৰ্তি কৰি থাকিলে বহুত বেছি ভাল লাগে সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কেনেকুৱা পাই ভিডিঅ'টো জনাব এইটো বাৰ্থডেৰ লাষ্ট গান আৰু বাহিৰৰ হওক ঘৰৰ হওক সকলোখিনি মানুহ লগ লাগি বহুত ফূৰ্তি কৰিলোঁ বহুত বেছি ভাল লাগিলে আৰু এনেদৰে গুণগুণৰ বাৰ্থডে ভিডিঅ'টো কেপচাৰ কৰি ৰাখিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ আজিলৈ বাই বাই